স্বাগতম জনাইছোঁ। আজি 3-4 মাহমান পিছত আকৌ ভিডিঅ' এটা বনাওঁ, ভাবোঁ এটা স্মৃতি হৈ এটা ৰৈ যাব। এঠাইলৈ যাব ওলাইছোঁ আৰু ৰাতিপুৱা 4টামান বাজিল। মাহঁত আগে যাই আছে, এখেতৰ মই পিছে যাম। আমাৰ বাবু উঠাই নাই নিছোঁ, লাহে লাহে যাওঁ, চাহ খাই নিচুক লাহে লাহে উঠাই দিওঁ, উঠাই দি যাই থাকোঁ আৰু বহুত বেছি দেৰি হ'ল। এখেত চাহ লৈ আহিছে। বা বাবা বা উঠা। এই ঘৰৰ পৰা ওলাইছোঁ, পোহৰ হোৱাই নাই, আন্ধাৰ হৈ আছে। গাড়ী লাইট জ্বলাই গাড়ী চলাই আছে এখেতে। আহি আমি এতিয়া নলবাৰী পালোঁ, 5:40 হৈছে আৰু বহুত লাগিব, 4 ঘণ্টামান লাগিব না, আৰু 4-5 ঘণ্টামান লাগিবই। লাহে লাহে যাই আছোঁ। আমাৰ নিচু কলাতে টোপনি যাই আমি আহি এতিয়া পালোঁ শৰাইঘাট দলং আৰু লাহে লাহে নগ'লে কি হ'ল। আমি সোণাপুৰত আছোঁ। আমি আহি পাপাক ৰাতিপুৱাই তেনেকৈ লৈ অহা হৈছিল বিচনাৰ পৰা। এতিয়া সেই কাপোৰ পিন্ধি আছে পাপা। মুখখন ধুই দে, ভাল লাগছে। মুখখন ধুই দিলা না? মুখখন ধুই দে, তোৰ ভাল লাগছে একদম। মন্দিৰ আহি পালোঁ আৰু অলপমান আছে। মহামৃত্যুঞ্জয় মন্দিৰত যাওঁতে হাইটৰ পৰা অলপমান পথৰুৱা এলেকা, মানে সেইখিনি অলপমান সোমাই যাব লাগে। সেইখিনিতে আগবাঢ়ি আছোঁ আমি বৰ্তমান। হাতী নমো দিয়া, আগপিনে দেখা হাতী আৰু হাতীৰ পোৱালিটো দেখি আমাৰ পাপাৰ তামাম ফূৰ্তি উঠে। দিছোঁ বুলি কোৱা পাপা, দিছোঁ বুলি কোৱা। এই নমো দিছে হাতীটো, তুমি নমো দিয়া। কি ধুনীয়াকৈ নমো দিছে। গাঁৱলীয়া এলেকাৰ মাজেৰে মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি আগবাঢ়ি আছোঁ। লিংগটো দেখা পায়, মহামৃত্যুঞ্জয় মন্দিৰৰ শিৱলিংগটো। ইয়াতে আমি চবেই পূজাৰ কাৰণে চাকি, ধূপ, ফল মূল যি লাগে গোটেইখিনি ইয়াতেই লৈ ল'লোঁ একেলগে। আজি আমাৰ অহা দিনটো ভালেই হ'ল। আজি মহামৃত্যুঞ্জয় মন্দিৰত যজ্ঞ আছে, কিন্তু আমি যজ্ঞ থকা বুলি ভবা নাছিলোঁ, এনেই আহিছিলোঁ। কিন্তু ভালেই হ'ল, আমাৰে ভাগ্য ভাল বুলি ক'ব লাগিব। মৃত্যুঞ্জয় মন্দিৰৰ শিৱলিংগটো দূৰৰ পৰাই প্ৰথমবাৰৰ কাৰণে দেখি ইমান ভাল লাগিছিল, মনটো মানে বিৰাট ধুনীয়া লাগিছিল। আৰু ইয়াত বহুত দোকান আছে, ইয়াতে আপোনালোকক যাক যি লাগে পূজাৰ কাৰণে ফল মূল, গাখীৰ, চাকি, ধূপ, ধূনা গোটেইখিনি ইয়াতেই যোগাৰ কৰি লৈ ল'ব পাৰি। এনেকৈ আমি লাহে লাহে আহি মন্দিৰ পালোঁ। পাপা আৰু মাক আগে কৰি আছে, আৰু এইবিলাক ধুনীয়া ধুনীয়া দোকান। এইটো আমাৰ মা, আমি একেলগে গৈছোঁ, একেলগে চাকি বন্তি জ্বলাম এতিয়া। এইটো মৃত্যুঞ্জয় মন্দিৰটো দেখিবলৈ ইমান ধুনীয়া, মানে এখেত গৈছে চাকি জ্বলাবলৈ, মা আৰু এখেত চাকি জ্বলাবলৈ গৈছে এতিয়া। তাৰপিছত মই দিম, নিচুক ৰাখি আছোঁ মই এতিয়া। দে বাবা দিয়া ধূপখিনি, বাবুক দিয়াচোন ধূপখিনি জ্বলাই। আজি আমি আহি এটা কথাই বিৰাট ভাল লাগিল যে আমি আহিছোঁ, ধুনীয়াকৈ চাকি বন্তি জ্বলাইও আছোঁ, কিন্তু ওচৰত মন্ত্ৰপাঠ হৈ আছে। ইমান ধুনীয়া লাগিছে মন্ত্ৰপাঠ, মানে দূৰৰ পৰা গোটেইখিনি শুনি আছোঁ। এটা ভক্তিভাৱ, মানে কি দিনটোত আহিব পাৰি। তাৰমানে আমি গোটেইকেইজনে বিৰাট সন্তুষ্টি, আৰু মানে ইমান ধুনীয়া মহাযজ্ঞ চলি আছে। তাতে ধুনীয়া দূৰৰ পৰা মন্ত্ৰপাঠবিলাক হৈ আছে। আহি তাৰমানে বিৰাট ভাল লাগিছে। আৰু মা, মই, বাবু, আই আমি এনেকৈ চাকি লগালোঁ। এইবাৰ আমাৰ এখেতে গৈছে, এখেতেও চাকি জ্বলাব, ধূপ জ্বলাব। ধুনীয়াকৈ আমাৰ মা সেৱা কৰি আছে, বাবু ওচৰত ৰখি আছে ইয়াতে। এইবাৰ আমি মৃত্যুঞ্জয় মন্দিৰৰ ওপৰৰ পিনে আগবাঢ়ি আছোঁ, ওপৰলৈকে গৈ চাওঁ।
ইমান দিনে শুনি থকা মহামৃত্যুঞ্জয় মন্দিৰৰ কথা ইমান দিন আশা কৰি আছিলোঁ, ইমান দিন ভাবি আছিলোঁ। আজি ওচৰত পাই ইমান অন্তৰত ইমান ভাল লাগিছে, ইমান ধুনীয়া দেখিবলৈ মন্দিৰটো, ইমান ধুনীয়া, ইমান মানে কি বুলি ক'ম মানে ঈশ্বৰৰ লীলা আৰু এইবিলাক। দিছোঁ এইখিনি নিৰ্মালি ঘূৰাই দিছে। মন্দিৰটো কি ডাঙৰ মন্দিৰ। সেই মৌ বাহা লৈছে দেখছ না একদম। ভগৱানৰ প্ৰসাদ দি আছে ভোগ, তাৰ কাৰণে লাইন। আজি এই যজ্ঞৰ কাৰণে দিছে, আজি যজ্ঞ নহয়, আজি যজ্ঞ চলি আছে। চব ভোগৰ লাইন পাতি আছে, আজি ভোগ দি আছে। ভোগনো যজ্ঞৰ কাৰণে নহয় কিজানি, সেয়ে সদায় দিয়ে এ বাবা এই মাহঁত তাতে বহি খাই আছে। এইমাত্ৰ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি পালোঁ। আহি ইয়াত অলপমান গাড়ীত ৰেষ্ট লৈছোঁ। এইবাৰ যাম বটদ্ৰৱা সত্ৰলৈ। বাবা কিমান ল'ৰাটোৰ একদম ভাগৰে চাগৰে একদম শেষ নোহোৱা হৈছে। অলপমান আমিও এতিয়া জিৰণি লৈ তাৰপিছত যাম। আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, আৰু চেনেলটোত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।